প্ৰথম সন্ধিয়া 7 বজালৈ আজি বিশেষ বাতৰি নলবাৰীৰ মাজমজিয়াত এটা গাঁৱনী আত্মহত্যা কৰিলে সেই গাঁৱনীটোৰ আমি প্ৰতিবেদন চাওঁ এটা বলে কিবা মারা গেছি স্যার তাকে তো কি বিয়া মারা গেল ফোন করে মাতলে তাকেই তো ওই ক্যামেরা অন করা করবো দা দাদা ও দাদা তুই কি হইছিস তো গানে মারা গেছি গাউনি মারা গেল নাকি কেটে মারা গেছি বস্তু তো তো আরে খাওয়ানো গেছি হয় কি ওকে ক্যামেরা এইখানে ঘুরা হেৰি আমাৰ আশাবাৰী মাৰে শুনি আমাৰ ইয়াত নলবাৰীৰ মাজমজিয়াত এটা গাঁৱনী মাৰা গেল হত্যা হৈ গেল অলপ আগে আগে এতিয়া কি হ'ব এতিয়া তাক শ্মশানলৈ নিবা যাত্ৰা কৰিছোঁ আৰু এতিয়া দাদা কওকচোন কেতিয়া মাৰা গৈছে মাৰা গৈছে নেকি চাৰে 8টাত মাৰা গৈছে আপোনালোকে চাইছে পোনপটীয়াভাৱে কেমেৰাটো অলপ জুম কৰি আনিছোঁ এই গাঁৱত আমি পোষ্টমৰ্টম কৰিব দিম যেতিয়া মন্ত্ৰী আহিব এতিয়া আৰু বেছি নখাওঁ মই লাইনতে আছোঁ কি কৈছে আমার কাছে না ঘটনা মই গমে পোৱা নাই দাদা শুনচোন টিভিটো দিছা কি আছে কি ঘটনা চোন আমার গাঁৱত কি আমাৰ ঘৰত ঘটনা ঘটছি আমি গমে পোৱা নাই তাকো আমি এতিয়া গেলি গমে পোৱা নাই মন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছে এই মন্ত্ৰী ডাঙৰীয়া আহিছে এই বিশেষ প্ৰতিবেদন সন্ধিয়া 8টাত আহি আছে কেমেৰা অন চাবা এই মন্ত্ৰী আহিছে মন্ত্ৰী আগদিনা দাদা এতিয়া গাঁৱনী মৰিছে আপুনি কি কয় কিমান টকা দিব তোক 5 লাখ মান দিব পাৰি 5 লাখ দিব এই 5 লাখ টকা দিব আমাৰ মন্ত্ৰী ডাঙৰীয়াই বাকী গাড়ীৰ পৰা আমাৰ এতিয়া পোষ্টমৰ্টম কৰিব লাগিব 5 লাখ টকা দিব তো টকা কম দিব আপুনি টকা জানেগে নেকি এই নালাগে নেকি দিব এই গাঁৱনী এতিয়া দাদা কি হ'ব মন্ত্ৰী ডাঙৰীয়া আহিছে আমাৰ ইয়ালৈ কওক কিবা কি হ'ব এতিয়া গাঁৱলীটো আমি পোষ্টমৰ্টম কৰিব আহিম নে এতিয়া মন্ত্ৰীত আমাৰ আহি আছে আৰু মন্ত্ৰী ডাঙৰীয়া 5 লাখ টকা দিছে ইতিমধ্যে আপোনালোকে চাই আছে বিশেষ প্ৰতিবেদন কেমেৰামেন আমাৰ প্ৰিয়ম শইকীয়াৰ সৈতে মই জিতেশ শৰ্মা DY365 কৈ আমাৰতো বহুত দুখ লাগিছে আৰু জিতেশ শৰ্মাই আপোনালোকক দেখিয়ালে কি ঘটনা হৈছে আপোনালোকে যদি পাৰে সহায় কৰিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি 5 লাখ টকা দিব খুজিছে তে কালি গধূলি 7 লৈ আহিম জয় আই অসম।